নমস্কাৰ মই ডিম্পল আৰু আজি মই সোৱানভঙত ম্যানমাৰ বৰ্ডাৰৰ ওচৰতে ৰাচাবুৰি প্ৰভিন্স পৰে এখন বেংককৰ পৰা আমাৰ 3 ঘণ্টা লাগিছে আহি পাওঁতে আৰু ৰিজৰ্টখন একদম পাহাৰৰ মাজতে লৈছোঁ ইমান ধুনীয়া লাগিছে গছ গছনি আৰু এই মোৰ পিছফালে দেখিছে পাহাৰ একদম ঠাণ্ডা মানে হাৱা মাৰি আছে আৰু ভাল লাগিছে তাৰপৰা ৰাতি আজি আমাৰ আয়োজন কি গম পাইছে নাই একদম খাটি অসমীয়াই নহয় একদম খাটি অসমীয়া খানা যেনেকৈ আপোনাৰ হাঁহ কোমোৰা একদম তাৰপৰা হাঁহ পুৰিমো তাৰপৰা গাহৰি পুৰিম আৰু ভাজিমো তেনেকুৱা কিবা এটা আছে আৰু লগতে বেঙেনা পিটিকা একদম মানে অসমীয়া মানে খাটি অসমীয়া আৰু মানে একদম পাহাৰৰ মাজত ভাল লাগিব নহয়নে তাৰপৰা আৰু সেয়া যোগাৰটো কৰোঁগৈ আৰু লাহেকৈ আৰু হেৰি ৰিজৰ্টখনেও মানে বাৰ্বিকিউৰ কাৰণে অলপ ফেচিলিটি দিছে আমি কিবাকিবিতো লৈ আহিছোঁৱে বাৰু এইবিলাক বনোৱা কৰা এইবিলাক নহয় আৰু লগতে ৰিজৰ্টখনেও মানে দিছে বাৰ্বিকিউ কৰিবলৈ মানে এইবিলাক আয়োজনখিনি কৰি দিছে আৰু তেহেঁতেও চ' আয়োজন কৰোঁগৈ আৰু ন এতিয়া টাইমো হ'ল লাগোঁগৈ এইয়া ইয়াতে আমাৰ বনিব চাহ এয়া আমাৰ চাহ হৈ গৈছেহি একদম কি ধুনীয়া গোন্ধাইছে চাহটো একদম বৰষুণৰ বতৰত মজা লাগিব আজি বৰষুণ দি আছে ইয়াত গোটেই বৰষুণৰ বতৰত একদম গৰম গৰম চাহ নিমকি আমি চাহ খাবলৈ গৈ আছোঁ নিমকি আৰু হেৰি লগত খুৰমাৰ লগত এয়া হ'ল আমাৰ চাহ খুৰমা খাইছা চেনি নিদিয়া চাহ এতিয়া আমি খাম আহক বৌহঁত আহক এই মই খাই লওঁ ৰবা জমনি নিধনৰ ভিডিঅ' চলি আছে এয়া আমাৰ হাঁহটো এয়া আমাৰ হাঁহ এয়া দুটা হাঁহ আজি খাম আমি হাঁহ পুৰিম আৰু হাঁহ কোমোৰা দি জুইত বনাম এয়া হ'ল গাহৰি বৰফত আছিলে চ' পানীত এয়া ডুবাই থৈছোঁ এয়া আমি বনাম বাঁহগাজ দি একদম খাম আৰু এয়া হ'ল দাদাই হাঁহ কাটি আছে হাঁহ দুটা হাঁহ একদম আপোনাৰ কোমোৰাৰ লগত বনাম জুইত আৰু গোটা ভাজিও হ'ব হাঁহৰ বোলো সৰু সৰুকৈ কাটিছোঁ কাৰি কাট আমাৰ অসমীয়া হাঁহ কোমোৰাৰ কাট থাইলেণ্ডৰ হাঁহ কিন্তু অসমীয়া ষ্টাইল অসমীয়া খাটি ষ্টাইলত আৰু এয়া হ'ল বৌ গাহৰি কাটি আছে এয়া আমি গাহৰি খৰিচাৰ লগত বনাম চ' বৌয়ে ৰেডি কৰি আছে আৰু বৌকটো আৰু চিনি পায়ে মই চিনাকি কৰাই দিছিলোঁ গণেশ পূজা ভিডিঅ'টো যোনে যোনে নাই চোৱা চাই ল'ব প্লিজ মই ডিছক্ৰিপশ্যনত দি দিম বাৰু লিংকটো বৌ কিবা এটা ক'ব নি হেৰি এতিয়া গণেশ পূজা কৰি আহি পেলাই এতিয়া গাহৰি কাটি আছোঁ আমাৰ মানে ইয়াত চালিখন নাছিলে বৰষুণ কিনকিনাই আছে যে তাৰপৰা সেয়া লগাই দিলে একদম ধুনীয়াকৈ আমি মানে একদম বিয়া ঘৰৰ নিচিনা লাগিছে আমদানি গাঠিছোঁ দৰ্জাৰ মুখত আৰিছোঁ এয়া গাহৰি বনি আছে বাঁহগাজৰ লগত বনোৱা যাব এইটো এয়া আহি গ'ল আমাৰ বাঁহগাজৰ খৰিচা থাইলেণ্ডৰ বাঁহগাজ টেঙা হৈছে কিন্তু ধুনীয়া টেঙা হৈছে গোন্ধটো আহিছে নহয় বিপুল আৰু লাগিব নি বাৰু দি দিয়ক টেঙা জ্বলা একদম ধুনীয়া লাগিব দুই এটা বস্তু পাহৰি গৈছিলোঁ আকৌ লৈ আহিছোঁ এতিয়া গৈ থাকোঁ ওপৰত আছে আমাৰ ৰিজৰ্টখন মানে ৰুমবিলাক বৰষুণ দি আছে গৈ থাকোঁ এয়া হ'ল আমাৰ হাঁহ কোমোৰাৰ কাৰণে ৰেডি হৈ আছে দাদাই এয়া মছলা সানি দিলে এয়া আমি বৰষুণত তিতি বনাই আছোঁ আৰু বৰষুণত তিতি বনোৱা আমেজটোৱে বেলেগ নহয়নে বৌ কি কয় ইমান বৰষুণ দি আছে তথাপি ভাবিছিলোঁ কি হ'ল যদিও এইখন ত্ৰিপাল লগাই দিলে তথাপি কিনকিনীয়া বৰষুণত বৰ মজা হয়নে পইচা নহয় জানো বৌ আৰু এইয়া গৰম লাগি গৈছে দেই ঠাণ্ডাত বৰষুণৰ জুইৰ ওচৰত মজা লাগি গৈছে এইয়া বনি আছে আমাৰ গাহৰি বাঁহৰ গাজ দি
থেকেৰা টেঙা দি থৈছিলে বৌয়ে একদম টেঙা খাব আৰু গোন্ধটোৱে মানে বাঁহ গাজৰ ইমান ধুনীয়াকৈ আহিছে এতিয়া ন গোন্ধটো ধুনীয়া লাগিছে সঁচা মোৰ যে এতিয়া খাওঁ খাওঁ লোভেই লাগি গৈছে চাওকচোন ইমান ধুনীয়া লোভ লাগি গৈছে সঁচাকৈ খাম আৰু আজি এয়া আমাৰ ৰেডি এতিয়া খোৱাতহে ব'ল আৰু দেখাতে কিমান ধুনীয়া লাগিছে নহয়নে একদম খাওঁ খাওঁ গোন্ধটোতো ধুনীয়াই একদম লোভ লাগি গৈছে এতিয়া খাই দিওঁ আৰু দেই আমি গাহৰিটো কিমান মস্তি হৈছে নহয় একদম বাঁহ গাজৰ গোন্ধৰ লগত ন বৌ বঢ়িয়া আছে বঢ়িয়া বঢ়িয়া এয়া বনি আছে মানে বৌয়ে বনাই আছে হাঁহৰ গোটা ভাজি শুকানকৈ আৰু মানে ড্ৰাইকৈ চ' আইটেম আজি কিমান আছে নহয়নে খাই থাকিম আৰু গোটেই ৰাতি আৰু আৰু এইপিনে আপোনাৰ এয়া কি ডাক চপ কি ধুনীয়া হাঁহৰ চপ এয়া এয়া আমাৰ হাঁহ পুৰা হৈ গ'ল একদম ওপৰত পিঁয়াজ দি গাৰ্নিচিং আৰু এয়া হ'ল হাঁহৰ গোটা ভাজি তো এতিয়া আমি খাই লওঁ হাঁহ পুৰা মস্তি একদম গোন্ধটোৰ লগত মচমচীয়া ধুনীয়া লাগিছে মানে worth it ন কি কম দিবলৈ ৰৈ আছো আৰু এয়া আমাৰ হাঁহ কোমোৰা দি বনাবলৈ মানে ৰেডি হৈছে আৰু শুকান জলকীয়া দি লৈছে দাদা এতিয়া পিঁয়াজ দিব তাৰপিছত বনিব আৰু আজি খাম আৰু এইটো চোৱা বোলে আজি কি বনাই একদম হাঁহৰ আৰু কোমোৰাৰ লগত মিউ মিউ হাঁহি দিছে মিউ মিউ এয়া আমাৰ জানে মানে যোগালী আৰু আজি ই কেৰাহীখন দাঙি দাদাই এফালে কয়লা দি আছে আজি আমাৰ মানে চেফ মানে হৈছে দাদাহঁত আৰু মানে বৌহঁত মানে ফিমেল পাৰ্টিটো মানে আজি হেৰি হৈছে যোগালী আৰু কটা বস্তা কাম কৰা মই লাগি গৈছে আৰু আগত বহি হিচাপ মই বোলো মোক হেল্পাৰ কৰিছে নেকি ইয়াত যে বৰষুণ দি আছে পুৰা মানে পানী তাৰপৰা দাদাই সুবিধা কৰি দিছে আৰু ওপৰৰ পানীখিনি মানে হেৰি কৰি দিছে আৰু এয়া দেখিছে এয়া চাওক আমি এনেকুৱা হেৰিত খাইছোঁ মানে বৰষুণো দি আছে এফালে এয়া তিৰপালো লগাই দিছে তাৰপৰা বৰষুণ জমা হৈ গ'ল পানী সেইকাৰণে এয়া দাদাই আকৌ হেৰি কৰি দিছে পানীখিনি ভাল লাগিছে কিন্তু দেই এনেকুৱা এটা পৰিৱেশতো যে আমি খাবলৈ পাৰিছোঁ এয়া অঙঠাত দেখিছে কি পুৰি আছোঁ বেঙেনা পুৰি আছোঁ এতিয়া আৰু বেঙেনা পিটিকাৰ কাৰণে এয়া চাওক ধনিয়া কাটি আছে বৌয়ে ধনিয়া জলকীয়া আজি মস্তিকে খাম আৰু এতিয়া বেঙেনা পিটিকা আৰু কি যে খালোঁ আজি ন আজি ঢেৰ বস্তু খালোঁ এতিয়ালৈকে আৰু ভাত আছেই খাবলৈ হাঁহ কোমোৰাৰ লগত ভাত বাকী এতিয়াতো আপোনালোকে দেখিলেই ন কিমান কি খালোঁ চ' সেয়া আৰু খাবলৈ আছেই পেটত জেগা নাই এয়া আমি এতিয়া খাম হাঁহ কোমোৰাৰ লগত একদম ভাত আৰু এইটো দেখিছে নাই এইটো পিঁয়াজ গোটাকে দি দিছে আৰু মাংস অকণমান লৈ লওঁ একদম বঢ়িয়া হৈছে ৰংটোৱে কৈছে মই চুৰ কৰিলোঁ আৰু দেই ঠিকে আছে আমাৰ কাৰণে বঢ়িয়া পানী পৰি গৈছে আৰু এয়া বেঙেনা পিটিকাটো আমি লোৱাই নাই এইখনেই দি দিছোঁ আৰু দেই মই অকণ টেষ্ট কৰোঁ আৰু কোনেও লোৱাই নাই বেঙেনা পিটিকা দিছে
গুড মৰ্ণিং। এয়া আমি উঠিলোঁ আৰু দেখিছে আমাৰ ৰুমৰ পৰা একদম সন্মুখত এয়া গণেশ বাবা। ব্ৰেকফাষ্ট কৰোঁগৈ আৰু এতিয়া ৰিজৰ্টেই দিছে, খাই বৈ আৰু লাহে লাহে ওলাই দিওঁ আৰু ঘৰলৈ, নহয়? এয়া আমি ব্ৰেকফাষ্ট কৰি আছোঁ আৰু আহি আমাৰ বিৰাটেই ভাল লাগিলে। কালি গোটেই দিনটো ৰাতিটো ইমান ৰাতি কেইটাত শুইছোঁ, কালি বিৰাট দেৰি হৈ গ'ল। কালি 2-3টা মানত শুইছোঁ লেকচাৰ মাৰি মাৰি বহুতৰ লগত। তাৰপৰা খায়ো লৈছিলোঁ নহয় জানো এক পেটকৈ, বিৰাট ভাল লাগিলে। তাৰপিছত আৰু সেয়া এতিয়া আমি সামৰণি মাৰিছোঁ এইটো ভিডিঅ'। আমিও লাহেকৈ ওলাই কৰি গৈ থাকোঁ। যদি চাই ভাল পালে জানেই নহয় কি কৰিব লাগে, লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু দেই। আহিছোঁ তেনেহ'লে, নমস্কাৰ। নমস্কাৰ কৰি দিয়ক, নমস্কাৰ।